নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ ডিজি নিউজ আসাম চেনেলৰ পৰা। আজি 28 ফেব্ৰুৱাৰী। আজিৰ দিনটোত কেইবাটাও ডাঙৰ খবৰ লৈ আহিছোঁ। এনেধৰণৰ খবৰ পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিৰ দিনটোৰ প্ৰথম খবৰ, অসমত আৰু নাথাকিব কোনো ধৰণৰ বাঁহ আৰু কাঠৰ দলং, নাথাকিব কোনো কেঁচা ৰাস্তা। ৰাজ্যত 3 লাখ কোটি টকাৰে নিৰ্মাণ হ'ব পথ আন্তঃগাঁথনি। ইতিমধ্যে অনুমোদন 80,000 কোটি টকাৰ কামত। অসমত নিৰ্মাণ হ'ব প্ৰথমটো এক্সপ্ৰেছ হাইৱে। ব্ৰহ্মপুত্ৰ বৰাক সংযোগ কৰি এই হাইৱে। গুৱাহাটী বৰাপানী সংযোগী হাইৱেত থাকিব টানেল। গুৱাহাটীৰ পৰা বৰাক পাব মাত্ৰ 5 ঘণ্টাতেই। গুৱাহাটী ডিব্ৰুগড়ৰ মাজত হ'ব এক্সপ্ৰেছ হাইৱে। কাজিৰঙাত নিৰ্মাণ হ'ব এলিভেটেড কৰিডৰ। 6,000 কোটি টকাৰে নিৰ্মাণ হ'ব এলিভেটেড কৰিডৰ। শীঘ্ৰে আৰম্ভ হ'ব কুৰুৱা নাৰেংগী দলঙৰ কাম। আৰম্ভ হ'ব নুমলীগড় গহপুৰ সংযোগী সুৰংগ পথ। 15,000 কোটি টকাৰে নিৰ্মাণ হ'ব সুৰংগ পথ। 3,250 কোটিৰে নিৰ্মাণ হ'ব মৰিগাঁও দলগাঁও সংযোগী দলং। ঘোষণা কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীৰ। এডভান্টেজ আসামত অংশ লৈ বৃহৎ ঘোষণা নীতিন গাডকাৰীৰ। অসমত আৰু বেকৱাৰ্ড বুলি একো নাথাকিব। যাতায়াত আৰু দীঘলীয়া সময় নালাগে, সকলো সুবিধা হ'ব। 1 মাৰ্চ অৱশেষত লাখ লাখ দৰিদ্ৰ পৰিয়ালৰ বাবে আহি গ'ল ভাল খবৰ। নতুন পদ্ধতিৰে ৰেচন গ্ৰহণ কৰিবলৈ সাজু হওক আপুনিও। দৰিদ্ৰ পৰিয়ালৰ বাবে কোনো কাৰণতে আপোচ নকৰে চৰকাৰে। নতুনকৈ কাৰ্ড পোৱা হিতাধিকাৰীসকলেও লাভ কৰিব ৰেচনৰ সামগ্ৰী। ৰেচনৰ সামগ্ৰীক লৈ কোনো দোকানীয়ে কৰিব নোৱাৰিব খেলিমেলি। 1 গ্ৰামৰো দৰিদ্ৰক চাউল কমকৈ দিব নোৱাৰিব ৰেচন দোকানীয়ে। দৰিদ্ৰ পৰিয়ালে এটা অভিযোগ দিলেই জেললৈ যাব লাগিব ৰেচনৰ দোকানী। চাউল কমকৈ দিলেই গ্ৰহণ নকৰিব চাউল। মনত ৰাখিব, ৰেচনৰ চাউল সংগ্ৰহ কৰাৰ সময়ত দিয়ক ফিংগাৰপ্ৰিণ্ট। ফিংগাৰপ্ৰিণ্ট দিহে সংগ্ৰহ কৰক ৰচিদ। POS মেচিনৰ দ্বাৰা দিয়া ৰচিদ ল'ব লাগিব হিতাধিকাৰীয়ে। 10 তাৰিখলৈকে দিনজোৰাকৈ খোলা ৰাখিব লাগিব ৰেচনৰ দোকান। মন্ত্ৰী ৰঞ্জিত দাসৰ ডাঙৰ মন্তব্য। অন্য এটা খবৰ লৈ আহিছোঁ। আৰম্ভ হ'ল ৰমজান মাহ। আৰম্ভ হ'ল মুছলিমসকলৰ পবিত্ৰ ৰমজান মাহ। প্ৰথমটো ৰমজানৰ বাবে আৰু মাত্ৰ এটা দিন। 1 মাৰ্চৰ পৰা আৰম্ভ হ'ব ৰমজান মাহ। জোন দেখা পোৱাৰ পিছতেই আৰম্ভ হ'ব ৰমজান মাহ। 28 ফেব্ৰুৱাৰীত জোন দেখা পালেই 1 মাৰ্চত প্ৰথমটো ৰোজা। অপেক্ষাৰ অন্ত পৰিবলৈ মাজত মাত্ৰ এটা দিন। আৰম্ভ হ'ব মুছলিমসকলৰ বাবে পবিত্ৰ ৰমজান মাহ।